তাকে বিয়া বাৰু হোৱাৰ পাছত আৰু নৰা কালি আঁতৰকা যাব লাগে কালি আঁতৰকা যাব লাগে তই চাহ ঘৰত কিয় নাখালি এনে পথক খাই বঢ়িয়া লাগে পথতকৈ ভাল লাগে নেকি আচ্ছা এতিয়া চাহ জুতি হৈছে নাই পথত কি ভাল লাগেচোন পথবিলাক থাকে গাছ চাছ থাকে আকাশ চাকাশ ভালকে দেখা পায় পুৰা মুক্ত আকাশৰ তলত ন এই ৰ'দত পেয়াক যি ৰুই থকা কি ৰ'দ একেবাৰে সেইকেইটা দিনতে ৰুইছো আজি ক'ত কি ৰ'দ আজি ৰ'দ পোৱা নাই নেকি আজি ৰ'দ কোম্পানী গৰম হোৱা নাই নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌতম যে অন্য এটি ভিডিঅ'লৈ এইখন আমাৰ গাঁৱৰ পৰিৱেশ এইটো মোৰ লগৰী কি সুন্দৰ আহি আমি আমাৰ ভূমিধৰ দাক লাগ পালোঁ এতিয়া ভূমিধৰ দাই বঢ়িয়া কঠীয়া তুলি আহিলে যিহেতু খেতিৰ বতৰ শাওণৰ মাহ ন কঠীয়া গৈছিল কঠীয়া তুলি আহিলোঁ বিশাখা তুলি আহিলোঁ ঠিকা নে হাজিৰা ঠিকা 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 কিমান এটা 60 টকাকৈ এটা কঠীয়া 60 টকা মানে ছয় 60 টকা ধুনীয়া গাঁৱত পৰি আছে মাটি তিনি পুৰা খেতিতে ধৰুনি ক নাঙলা মুঠিৰে কিমান শকতি আজি বুজি পালোঁ মই খেতি তৰিলেও কঠীয়া ৰুবলৈ ঘৰত কোন আছে ক এতিয়া আমি চাহ দিব আহি আছোঁ যোনজন নেকা আৰু মই পূৰা ৰঞ্জক পথাৰত ৰোৱাত ব্যস্ত পথাৰৰ ৰাস্তা আজি মই পথাৰৰ মাজত আছোঁ যিহেতু জানে আমাৰ এতিয়া বৰ্তমান শাওণৰ মাহ মানে আহাৰ শাওণত আমাৰ এইপিনে কি হয় ধান খেতি কৰা হয় আৰু ইমান বৃহৎ পথাৰ এখন এইপিনে দক্ষিণ আৰু এইটো চাইডে এয়া উত্তৰ আৰু এই উত্তৰ আৰু দক্ষিণ দুটাই মিলাই পেলাই মোটামুটি 3 কিলোমিটাৰ ৰেঞ্জত আছে পৰিসীমাত আৰু এইপিনে পূব আৰু এইফালে পশ্চিম এই পূব পশ্চিম মিলাই 1 কিলোমিটাৰ বহুত ডাঙৰ বৃহৎ পথাৰ এখন আৰু ইহঁতে এতিয়া বৰ্তমান পথাৰত পূৰা ব্যস্ত সকলো কৃষক আৰু আমাৰ ইয়াতে বৃহৎ পানী হয় আপোনালোকে ভিডিঅ' এটা দেখি আছে এতিয়া এনেকুৱা পানী হয় যেতিয়া বাৰিষা হয় আৰু এতিয়া অলপ কমিছে পানী তথাপিতো কৃষকৰ এনে কষ্টবোৰ দেখি সঁচাই আমি যেতিয়া ৰুমতে হওক বা ঘৰতে কেতিয়াবা ভাতবিলাক পেলাই দিওঁ সঁচাকৈ তেতিয়া গম পোৱা যায় যে এই কৃষকৰ ইমান কষ্ট আমি কেনেদৰে কম সময়তে ভাত মুঠি পেলাই দিওঁ সঁচাকৈ আৰু যেতিয়া ইয়াতে এই পথাৰত নামি যেতিয়া কষ্ট কৰে তেতিয়াই গম পোৱা যায় আচলতে ইয়াৰ মূল্যটো কিমান সেয়েহে আপোনালোকক অনুৰোধ জনাওঁ আমি যিখিনি বস্তু আমি খাব পাৰোঁ সেইখিনি বস্তুৱে আচলতে ইয়াত গ্ৰহণ কৰিব লাগে যাতে আমি সদায় ৱেষ্টটোৰ ওপৰত ডিপেণ্ড কৰিব লাগে ৱেষ্টটো আমি ধ্যান দিব লাগে যে যাতে যিখিনি খাওঁ সেইখিনি বনাওঁ আৰু বাকীখিনি যাতে আমি ধুনীয়াকৈ সাজি থ'ব পাৰোঁ সেই গতিকে এতিয়া বৰ্তমান 35 ডিগ্ৰী চলি আছে আজি অলপ বতৰটো বাৰু বহুত হেৰি নাই যদি গৰমটো আছে অলপ বৰষুণ দিছিলে সেমেকা হ'ল বাৰু তথাপিতো এতিয়াও মানে পূৰা চাৰিওফালে পথাৰত কৃষকে এতিয়া খেতি কৰি আছে এই প্ৰচণ্ড গৰমতো নেওচি এতিয়া 2টা বাজিলে তথাপিতো পথাৰত মানুহ আছে আৰু কিছুসংখ্যক ঘৰলৈ গ'ল আপোনালোকে দেখি আছে ইমান ডাঙৰ এখন পথাৰ কিছু ঠাইত ৰোৱা হৈছে আৰু কিছু ঠাইত এতিয়া ইপিনে অলপ দ মাটি এইবিলাক এতিয়া পানী ভৰি আছে সেইকাৰণে ইয়াতে ৰোৱা হোৱা নাই আৰু অলপ দেৰি আৰু মই আহিছিলোঁ পথাৰত চাই দিব আমাৰ এইফালে খেতি পথাৰ আগৰ ফালে লাগি আছে মাহত আৰু ইয়াতে পথাৰৰ মাজত সঁচাকৈ ভাল লাগে আৰু মুক্ত আকাশৰ তলত দেখিছে কি সুন্দৰ আকাশ চাই থাকিব ভিডিঅ'টো একেলগে দেখাই আছোঁ আপোনালোকক আজি আমাৰ খেতি পথাৰৰ দৃশ্য ইয়াতে কিছু সংখ্যকে ৰুইছে এনেকৈ দৰে ধান খেতিবিলাক অলপ হৈ আহি আছে আৰু সেইবিলাকত তাতে পথাৰত আছে আৰু এটা কথা অৱশ্যে আজিকালি পথাৰৰ মাটিবিলাক কি হৈছে
কমি গৈছে। যিহেতু জনবসতি অলপ বাঢ়িছে, বঢ়াৰ কাৰণে মানুহবিলাকে অলপমান দূৰৰ পৰা পথাৰলৈ আহিছে। এতিয়া পথাৰত যেতিয়া আহিব ধৰিছে তেতিয়া নিজে ঘৰ চৰ বনোৱাৰ ফলত অলপমান খেতিৰ মাটিবিলাক কমিবলৈ লোৱা দেখা পৰিলক্ষিত হৈছে। এতিয়া মা আহি আছে, মা এতিয়া মাছ দুটামান ধৰি লৈ আছে। ইয়াতে জাল পাতিলে মাছ দুটা পাইছে, এতিয়া মই লৈ যাম, তাৰপিছত অকণ খাম আৰু পথাৰৰ মাছ। এতিয়া আকৌ ভিডিঅ'টো দেখি কোনোবাই ক'ব ই এতিয়া খেতিত নামিব লাগে, এইকেইটা হেৰি কৰি আছে, ঘূৰি ফুৰি আছে। সেইটো কথা নহয়, আচলতে কৰ্মসূত্ৰে বেলেগত থকা যায়। তথাপিতো আগতে আজি 10 বছৰ আগত বহুত খেতিৰ লগত জড়িত আছিলোঁ। ভাল লাগে থাকি। কৃষকৰ এই যিটো মাটিৰ গোন্ধৰ লগতে কৃষকসকলে পৰিশ্ৰম কৰি থাকে, সঁচাকৈ বহুত ভাল লাগে। যদিও ৰ'দ বৰষুণ দি থাকে তথাপিতো মানে মুক্ত আকাশৰ তলত বহুত ভাল লাগে আৰু মুক্ত বায়ু পায় ইয়াতে। সুন্দৰ, আপোনালোকে দেখি আছে পথাৰখন। আৰু 15 দিন পিছত এই পথাৰখন দেখিবলৈ পাব, সুন্দৰ সেউজীয়া হৈ থাকিব একদম দেখিবলৈ। আৰু তাৰ 3 মাহ পিছত আকৌ সোণালী ধাননি আহি যাব। হৈছে এইটো চাওক, দেখিছেনে? এই কঠীয়াৰ ওপৰত ছাগলী লাগি আছে। এনেকুৱা হ'ব নালাগে একচুৱেলি। প্ৰযুক্তিবিদ্যাৰ লগে লগে মানুহ এটা বস্তু নাইকিয়া হোৱা দেখা গৈছে। এইটো দেখিছে, এইটো অলপ পিটনি টাইপৰ আমাৰ এটা খাল আছে। এই খালটো এনেকুৱা বহুল আছিলে, আজিকালি মানে মাছ চাছবিলাক নাইকিয়া হ'ল। এনেকুৱা খালবিলাক নাইকিয়া হৈ গ'ল, সকলো মানে নিজৰ বিজনেছৰ কাৰণে। আজিৰ পৰা 10 বছৰ আগতে মানুহৰ যেতিয়া এনেকুৱা খাল বিলবিলাক আছিলে সেইবিলাকত মাছবিলাক সোমাই আছিলে, আৰু যেতিয়া বাৰিষাৰ সময় হয় তেতিয়া মাছবিলাক ওলাই যায় আৰু পথাৰত চাৰিওদিশে হয়। এতিয়া যিহেতু মানুহে নিজৰ বিজনেছৰ কাৰণে আগবাঢ়িবৰ কাৰণে যেতিয়া বিল চিল বনাই ল'লে, পুখুৰী বনালে, ফিচাৰী বনালে, সেইকাৰণে এতিয়া মানে কি হৈছে, আপোনাৰ মাছ চাছবিলাক নাইকিয়া হৈছে। নিৰ্দিষ্ট পৰিসীমাত কিছুমান থাকে আৰু নাইকিয়াই হৈছে। আৰু যিহেতু আজিকালি প্ৰযুক্তিবিদ্যাৰ যুগ, সুবিধা আছে, মানুহে এটা খাল মোটামুটি 10 বাৰমান সিঁচে। তেনেকুৱা পৰিস্থিতিত আজি খাল নোহোৱা হৈছে। থেংক ইউ। আৰু মই আশা কৰোঁ আমাৰ অসমীয়াসকলে, যি আমাৰ এতিয়া বৰ্তমান চলি আছে অসমীয়া আৰু মিয়াৰ মাজৰ কথাটো, সেইবিলাক হ'ব নালাগে। আমাৰ সকলো ওলাই আহিব লাগে, যাতে খেতি পথাৰত লাগে। এতিয়া আমাৰ এইবিলাক পথাৰ দেখিছে, এই পথাৰবিলাকত আমাৰ এটা সময়ত কি হৈ যাব, খালী হৈ যাব। আঘোণৰ পথাৰ সোণালী ধান তাৰ কটাৰ পিছত সকলো নাইকিয়া হৈ যায়। ইয়াৰ কাৰণটো হ'ল আমি আৰু বেলেগ খেতি নকৰোঁ। সেয়ে সকলোৱে যিকোনো ধৰণৰ খেতি কৰিব পাৰে, সকলো খেতি কৰিব লাগে। ধন্যবাদ।